দিয়ক বিয়া নাপাতিলে মানুহ শেষ হৈ যায় নেকি মই তাক বিৰাট ভাল পাইছিলো তইতো জানা না প্ৰেম কি বস্তু জানো কিন্তু এতিয়াতো উপায় নাই কি কৰিবা আৰু দিয়কচোন এই বিয়া ঘৰত যাই হাল্লা লগাই দিম নেকি এইটো কঁকাল লৈ পাৰিব নৰু এই মোহনে মোক সব বৰবাদ কৰি দিলা তক পালি মই কিনো বৰবাদ কৰিলে ভালে আছে বদমাছ চালা তক আজি বিয়াখনৰ কাৰণে ইমান পাগলা হৈ আছে নে চালা তোৰ কাৰণে মোৰ বিয়া কেঞ্চেল হৈছে বিয়া নাপাতোতে ইমান বমনান দিছে মোৰ আহিছা দিছ ইজ বেয়া কথা মৰাটো এইটো তইতো চব শেষ কৰিলি ঐ বুঢ়াই নিজৰ জীয়াকক বেলেগৰ কাৰণে বিয়া দিবা দিন বাৰ ঠিক কৰছি মানে আপোনালোকে চেলেঞ্জ কৰিছে চেলেঞ্জ কৰছি মই কৈছে আপুনি চেলেঞ্জ কৰি বিয়া পাতি দিয়ক মই কৈছে আপুনি ছোৱালী নহলে বোৱাৰী নহলে মাককে জীয়েককে লৈ গুচি আহক মইতো গাৰ্লফ্ৰেণ্ড এক কাণটোলে চৰটাকে গাল ফালি যাব বহক বুলি কৈছো নে বহক আপুনি মোৰ দাদা হয় গাৰ্লফ্ৰেণ্ড কেনেকে হ'ব তেতিয়াহ'লে সেই কথাটো অথনি বা বুজাই কোৱা নাই কিয় মোৰ টেনচন কিহৰ টেনচন গাৰ্লফ্ৰেণ্ডে মোক দিনটো ব্লক কৰি থৈ দিছে এতিয়ালৈকে ব্লক খোলা নাই দিয়কচোন ফোনটো মোবাইলটো তোৰ কাৰণে কিনিছো কি দিয়ক মোবাইলটো খুজি মই কিবা ক্ৰাইম কৰিলো নেকি মানৱতা বোলা বস্তুটো নাইকিয়া হৈ গৈছে দে মানুহে মানুহৰ বাবে এই কিন্তু ঠিকে কৈছি তোৰ আমাই সঁচাকে চেলেঞ্জ কৰিলি মই বিয়াটো পাতবা পাৰো মই লগত আছো বিয়া পাতো বুলিলে পাতিব পাৰি নেকি কইনা ক'ত পাবা কইনা মোৰ ষ্টপত আছে কইনাকে তোমাৰ দোকানৰ বয়ামত থকা বিস্কুটহে এচলা এচলাকে উলিয়াই দিবা আছে আপোনাৰ বিয়া মই ভাঙিছো মই কৈছো মই পাতি দিম কইনা মোৰ ষ্টপত আছে আপুনি পাতিছিলে নাপাতিছিলে কওক নহলে কইনা মই অখাই থৈ দিছো তই ৰাখবা নালগে ময়ে পাতিম বিয়া সঁচা সঁচা আশা কৰিছে আশা কৰছো মই আনি আছো এইবিলাকে মানে 420 লেকচাৰ মাৰি থাকে কইনা মোৰ ষ্টপত আছে মণিপুৰ চিনাকি মই লৈ আহিছো তোৰ আমাই সঁচাকে সি কইনাটো আনব নেকি জানো আই চাচোন মোৰ মুখটো অলপ ফ্ৰেছ ফ্ৰেছ হৈ আছে না একে খুতুৱাৰ পৰা লাওটোৱে আৰু কি কলে গাটো বেয়া লাগি থাকে জ্বৰ লাগে ছোৱালীজনী আৰু একে অৱস্থা হ'ব টেনচন ল'ব নালাগে আপুনি অকণমান মোক ফুট চাই দিব আৰু অকণমান জলকীয়া গুৰি দিব মই বাতি চলাই দিম এইটো আহু দিয়ে কৈছে দিয়ক খাটাং না মই ডেট এটা ফিক্স কৰোঁ প্ৰথম তাৰপিছত মই গৈ পেলাই কামটো কৰি দিম নিজৰ বুলি অ'কে ঠিক আছে নামটো কি ক'লে ভয় ধৰিছ যে কি হ'লে দাদা ফোনটো দিয়ক ফোন কৰি আপোনাক ফোনটো দি দিম আৰে ইনচে মিলি এইটো কামোৰ দে ফটকে ফোন কৰি পেলাই দে কুকুৰণী বেলেগৰ লগত বিজি ভালে আছে ভালে চিনি পাইছে পাইছো এই যে মণিপুৰৰ ঘৰত লগ পাইছিলো জেগাত ধুই মই মানে কথা এটা কাৰণে আহিছিলো কি কথা আপোনাৰ ভণ্টি বিয়া কথা মোৰ ভণ্টিক তোলে বিয়া দিম কমলা ভণ্টি ঠেলকে পৰি আছে পুলিচলে বিয়া দিব ভাল ল'ৰা হলে দিম ভাল বোৱা হলে কি ভাল ল'ৰা হলে দিব দিম ফিক্স তেলে দৰা চাই হ'ব ল'ৰাইহে ছোৱালীক চাবলৈ যায় ছোৱালীয়ে ল'ৰাক চাবলৈ যায় নেকি এই দৰা হৈছে পুলিচ ইমান সময় আছে ককায়েকক চাই 2 চকু মাৰিব ভনীয়েকক বিয়া জেগাতে ফিক্স হয় নেকি ৰ 2 মিনিট ৰ মই কাপোৰটো সলাই আহোঁ এনে আহিছো যেতিয়া বস্তুখন মই এবাৰ চাই যাওঁ কি বস্তু আপোনাৰ ভনীয়েকৰ কথা কৈছো মোৰ ভণ্টি বস্তু নেকি এনে কৈছো মোক কমলা ভনী আছে যাওঁ আপুনি কাপোৰ সলাই হৈ যাওক কমলা ভনীয়েকে আছো যেনিবা আছে নে নাছে অত বছৰ এনেই চিঞৰি আছো
না 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 মই সেইটো কথা নাজানো তই মোৰ মোবাইলটো ভাঙিবি কিয় মোৰ গাৰ্লফ্ৰেণ্ড কিয় বেলেগৰ লগত বিজি আছে তোৰ গাৰ্লফ্ৰেণ্ড বেলেগৰ লগত বিজি থাকে ঘূৰি থাকে সেইটো তোৰ কথা কিন্তু মোৰ মোবাইলটো তই কিয় ভাঙিবি মই আপোনাৰ মোবাইলটো দি ফোন কৰিছো তই মোৰ মোবাইলটো ফোন কৰিছ মই তোক ভাঙিবলৈ দিয়া নাই নহয় গাৰ্লফ্ৰেণ্ড কিয় বেলেগৰ লগত বিজি আছে ৰাম তোৰ গাৰ্লফ্ৰেণ্ডে বেলেগৰ লগত বিজি থাকে ঘূৰি থাকে এইটো তোৰ কথা কিন্তু মোৰ মোবাইলটো কিয় ভাঙিবি তই আপোনাৰ মোবাইলটো দি ফোন কৰিছো মই কাক জম দিছে আপুনি কাক জম দিছে দাদা বুলি ভাবো সেইকাৰণে মৰমত আপোনাৰ মোবাইলটো ভাঙিছো নহলে মোৰটো ভাঙিব পাৰিলোহেঁতেন ককাই কলে মৰমটো দেখিছা চাল্লা ভৰি এঠাইত হাত এঠাইত স্পট ডেড কা মোক চাইছিলো আজি ভগৱান না অকণ শুই দিয়া ভাল হ'ব না না ভিতৰত শুংগে এইখনে মানে আমাৰ দৰাটো থানাখন আছে বহক কিয় আপুনি নতুনকে থানালৈ আহিছে তাত বহক অকণ ষ্টেণ্ডাৰীকে বহক বহক মই দৰাটোক মাতি আছো কি কেনেকুৱা দেখিছে কাক আমাৰ মদাহী চাই কইনা এজনী কইনা এজনী কইনা সেই পাগল চবে চব ছাৰ ময়ো একেদিনাই বিয়া পাতিম চেলেঞ্জ কৰি কৈছো বসুমতাৰী এই বিয়া বাৰু কথাবিলাক চেলেঞ্জত লোৱা বস্তু নহয় নাই ছাৰ মোৰ প্ৰেষ্টিজত লাগছি মোক মদাহী বুলি কৈছি ছাৰ কিনো ভুল কথাটো কৈছে লৈ আহিছে আপুনি কথা পাতিব আহকচোন অচানা কাক লৈ আহিছা কইনা ককায়েকক লৈ আহিছো ককায়েক যদি পচন্দ কইনা পচন্দ কইনা যদি পচন্দ হল এইটো কি বিয়া উলি দিছো এই পাগলা এনেকুৱা দেই নেকি হে দেই এই হ'ব দে হ'ব ছাৰ বলক প্লিজ ছাৰ বলক মোৰ লাইফৰ কথা আছে কি নাম তেখেতৰ ফাইলৰ বসুমতাৰী বড়ো মানুহ হ'ব কোনো আপত্তি নাই মানুহজনৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা ভাল সেইটোৱে লাগে আহক আহক দাদা এয়া আমাৰ দৰা নমস্কাৰ 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 আপোনাকচোন বড়ো বড়ো নালাগে আৰু এওঁতো মোক কোৱা নাই এছাৰ ছাৰ লৈ যে মোৰ ভনীজনীক পচন্দ কৰিছে নহয় একচুৱেলি মই বিয়া নাপাতো এই বিয়া মইহে পাতিম মইহে ফুৰিলাও বসুমতাৰী নমস্কাৰ নমস্কাৰ আপোনালোকৰ মৰমৰ ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট অহা 17 ফেব্ৰুৱাৰী নহয় নহয় এই টাইমটো সলনি হৈছে যে এইটো আচ্ছা কৈ দিওঁ আপোনালোকৰ মৰমৰ ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট অহা 17 ফেব্ৰুৱাৰীৰ পৰা সোমবাৰৰ পৰা শুক্ৰবাৰৰ পৰিৱৰ্তে সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধ্যা 8 বজাত আৰু নিশা 10:30 বজাত সম্প্ৰচাৰ হ'ব উপভোগ কৰিবলৈ নেপাহৰিব বেহাৰবাৰী আউটপোষ্ট পা দুইটা বুঢ়া বুঢ়ী ভাল নাই এই বিচনাতে পেট পেলাই শুই থাকিব মই কেনেকে জানো বাৰু কচোন তই অন্ধ হ এই 440 জ্বলি আছে তই দেখিছনে নাই আৰে বাবা মই টেনচনত আছো ৰাস্তাতে মোবাইলটো এটা ভাঙি পেলালো সেই টেনচনতে মই চকুৰে ক'লা মলা দেখি আছো নিজৰ বুলি ক'লো তই টেনচনত থাক কিবা থাক মোৰ কি আহে যায় হা এই কনো ভাঙিহে পেলাম যি আছে তই কেনেকে সাহ পালি মোৰ বেডৰুমত আহি মোৰ বিচনাত একেলগে শুবলে আহা বৌ এনেকে ক'লে মই কিন্তু বেয়া পাওঁ আপোনাৰ ঘৰ কেনেকে হ'ল এইখনতো মোৰো ঘৰ মোৰো বিচনা মোৰো বেডৰুম কি কলি বৌ বৌ মানে হ'ল মা আৰু মই আপোনাৰ মা বুলি ভাবো কাৰণেহে একেলগে হেৰি কৰিছো যাওঁ ঐ কুকুৰ এইফালে লৈ যাহি দিয়ক শুভ পানে শান্তি নাই মানে বিয়া ফিজ 5-5 ছাগলী অৰ্ডাৰ দিব পাৰিছো পাৰা পাৰা ছাৰ আপোনালোক আছে যেতিয়া মোৰ টেনচন নাই হ'লেও
আপুনি এবাৰ এখেতৰ ঘৰটো চাই আহিব যাম আপোনালোকে গৈ আমাৰ ছোৱালীজনী চাই আহিবচোন হেৰি খালি আমাৰ দৰাৰ অকমান বয়স হৈছে আৰু নাই একো কথা নহয় আমাৰ ছোৱালীজনীও অলপ বয়স হৈছে বা দুইটা বুঢ়া বুঢ়ী ভাল মিলিছে থেংক ইউ দেই ভাই আপোনাৰ কঁকালত কি হ'ল কি শেষ কালি কঁকালৰ কথা সোধা পাহে কেচকালটো লাগিছে কি কেচকাল কালি মানে আমি চাহ কাৰণে ছোৱালীজনী চাবলৈ গৈছিলো হা তাকে সুধিছে কঁকালক কি মদৰ নিচা বাঢ়ি গ'ল ভৰি দিও কমি গ'ল মদৰ নিচা ঢলাম্পলৈকে আহি চাইডলৈ নামি গ'ল মানুহ গৈ তলৰ 14 ফুট বুঢ়াটো আকৌ বোলে মদাহী মানুহলৈ ছোৱালী বিয়া নিদিছে মই বোলে এষা আকৌ কি কৈছে দেখিছেনে বাৰু মইতো মদ খোৱা মানুহ হলৈ মোৰ ভনীক বিয়া নিদিওঁ একেবাৰে কৈছে আপুনি কঁকাললৈ নাযাবই পইচা চাওক নহ'লে মোৰ মুখৰ পৰা সঁচা কথা ওলাই যাব সেইখনৰ নিচিনা এখন বিয়াও কেঞ্চেল চুপ মনে থাক মদাহী দৰা চাই মোৰ ভনীজনীলৈ নিদিওঁ মই এই মদাহীটোলৈ মোৰ ভনীজনীক বিয়া ছাৰ বেয়া নাপাব আহিছো একচুৱেলি মানুহটো একো নোকোৱাকে এনেকে কিয় গুচি গৈছে